हेलो एवरीवन मैं पिंकी আপোনালোক সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এটা পাস্তা ৰেচিপি লৈছো। আপুনি ভিডিঅ'টো আৰম্ভ কৰো। এপেনে এবাটি মই পাস্তা লৈছো আৰু এপেনে এটা নহৰু কাটি লৈছো, এয়া পিয়াজ আৰু এটা সৰু সৰুকে বিলাহী কাটি লৈছো। এতিয়া মই কেৰাহীখন গৰম কৰি ইয়াতে পানী দিছো আধা মগ। পানীখিনি উতলিবলৈ দিম। পানীখিনি উতলাৰ পাছত ইয়াত মই দি দিম পাস্তাখিনি দিয়াৰ পিছত ইয়াতে অকণমান মই এতিয়া নিমখ দিম। অকণমান নিমখ দি দিছোঁ। অকণমান নিমখ দিয়াৰ পিছত আকৌ ইয়াত অকণমান মই অইল দিম যাতে লাগি নধৰে। এতিয়া অকণমান লৰাই দিছোঁ। দেখিছেনে উতল আহিছে। উতলাৰ পিছত এতিয়া পাস্তাখিনি মই নমাই ল'লোঁ। এতিয়া এখন কেৰাহী পাতি ইয়াতে মই তেল দিছোঁ। তেল অকণমান গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই কাটি লোৱা নহৰুখিনি দি দিছোঁ। দি অকণমান মই ধুনীয়াকৈ ভাজি ল'ম। অকণমান ভাজি লৈছোঁ কালাৰটো অহালৈকে। ইয়াতে মই এতিয়া কাটি লোৱা পিঁয়াজ দি দিছোঁ। আপোনালোকে এনেকৈ ঘৰতে সহজ পদ্ধতিৰে বনাই খাব পাৰে। এতিয়া ইয়াতে মই কাটি লোৱা বিলাহী দি দিছোঁ। বিলাহী দি দিছোঁ। এতিয়া অকণমান ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ইয়াতে অকণমান মই নিমখ আৰু অকণমান ৰঙা জলকীয়াৰ গুড়ি দিছোঁ কালাৰটোৰ কাৰণে। এতিয়া অকণমান ধুনীয়াকৈ আকৌ ভাজি ল'ম কালাৰটো অহালৈকে। দেখিছেনে কালাৰটো চেঞ্জ হৈ গৈছে। তেনেকৈ অকণমান মই ভাজি ল'ম। ভাজি ইয়াতে মই এতিয়া পাস্তাখিনি দি দিছোঁ। দি মই মিক্স কৰি ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে পাস্তা খাই কোনে কোনে ভাল পায় বাৰু? পাস্তা খাই চবেই ভাল পায় দিয়কচোন। দেখিছেনে এয়া কালাৰটো চেঞ্জ হৈ গৈছে, ৰংটো আহি গৈছে। এতিয়া ভাজি ল'ম। ভাজি ইয়াতে মই এতিয়া পাস্তা মছলা এড কৰিছোঁ অকণমান। পাস্তা মছলাটো দিলে মানে খাবলৈ টেষ্টি হয় আৰু সোৱাদটো মানে এটা বেলেগ সোৱাদ হয়, ভাল লাগে খাই পাস্তা মছলাটো দিলে। মোৰ ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ। বা যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো প্লিজ